হয়, মই উপস্থিত আছোঁ আজি কৃষ্ণাই হাবৰাঘাট মহাবিদ্যালয়ত আৰু হাবৰাঘাট মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভা ফ্ৰেছাৰ্ছ ডে আৰু এই আদৰণি সভাত আজি কণ্ঠশিল্পী দিক্ষুৰ সংগীতানুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। মই আজি কেইখনমান সুন্দৰ আৰু ভাল লগা ফটো কেমেৰাত আবদ্ধ কৰিছোঁ। দিক্ষু আৰু লগতে হাবৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এইবিলাক ফটো চাওক, আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু এটি সুন্দৰ মুহূৰ্ত কেমেৰাত আবদ্ধ কৰিছোঁ, চাই লওক আপোনালোকে। আৰু আপোনালোকে চাই ভাল পালে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আৰু পিছৰ ভিডিঅ' পোৱাৰ বাবে আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এয়া দেখিবলৈ পাইছে খুব উৎসাহেৰে ছাত্ৰ ছাত্ৰীবিলাক আজি গাছি ওলাই আহিছে দিক্ষুৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ বাবে আৰু খুব এনজয় কৰিছে। আপোনালোকে নিশ্চয় চাই ভাল পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ।